ভয়ঙ্কৰ পথ দুৰ্ঘটনাত মৃত্যু এছআই জুনমনি ৰাভাৰ। জখলাবন্ধাত ভয়ঙ্কৰ পথ দুৰ্ঘটনাত করুণ মৃত্যুক সাৱটি ল'বলগীয়া হৈছে নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া এছআই জুনমনি ৰাভাই। আপুনি ঠিকেই ধৰিছে, সেই জুনমনি ৰাভা যি জুনমনি ৰাভাই কেইদিনমান আগত বিভিন্ন কাৰণত সংবাদ শিৰোনাম দখল কৰিছিল। এই জুনমনি ৰাভা এতিয়া আৰু এই পৃথিৱীত নাই। জুনমনি ৰাভাই নিজৰ মাৰুতি কাৰখন চলাই নিশা উজনিলৈ গৈ থকাৰ সময়তে নিয়ন্ত্ৰণ হেৰুৱাই বিপৰীত দিশৰ পৰা অহা তীব্ৰবেগী ট্ৰাকত খুন্দা মৰাৰ ফলতেই তেওঁৰ ঘটনাস্থলীতেই মৃত্যু হয়। জুনমনি ৰাভাৰ মৃত্যুক লৈ এতিয়া সৃষ্টি হৈছে ৰহস্যৰ, কাৰণ উজনিৰ দিশে যোৱা পথ মুকলি থকাৰ পাছতো ভুল পথেৰে গাড়ী চলাইছিল জুনমনি ৰাভাই। আৰু মাজনিশা নগাঁৱৰ পৰা জখলাবন্ধালৈ যোৱা যাত্ৰাটো সন্দৰ্ভতো সৃষ্টি হৈছে ৰহস্যৰ। UP78 UT4518 নম্বৰৰ ট্ৰাকখনত খুন্দা মাৰিছিল জুনমনি ৰাভাৰ বাহনে, আৰু যাৰ ফলত থিতাতে নিহত হ'বলগীয়া হয় আৰক্ষী বিষয়াগৰাকী। আৰক্ষী বিষয়া জুনমনি ৰাভাৰ গোটেই ঘটনাটো যদিও ৰহস্যৰ আৱৰ্তত, অৱশ্যে আৰক্ষীৰ তদন্তত স্পষ্ট হৈ পৰিব সমগ্ৰ ঘটনা। কিন্তু এই মুহূৰ্তৰ খবৰ হ'ল যে এক ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে এছআই জুনমনি ৰাভাৰ।